প্ৰকৃত ভাল পোৱা কাক কয়? কাৰোবাক যদি মনৰ পৰা ভাল পোৱা তেন্তে এবাৰ নিশ্চয় চাবা। সময়বোৰ আপোনাৰ নিজৰ কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাবও পাৰে। যদি বিচাৰে সময়বোৰক ভুল এজনৰ লগত কটাই নষ্টও কৰিব পাৰে। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনটো উভতি নাহে, মানুহবোৰো উভতি নাহে। জীৱনৰ কিছুমান বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময়ৰ হাততেই থাকে। ডাকৰ বচন, পুত্ৰক চিনিবা বিয়াৰ পিছত, কন্যাক যৌৱনত, স্বামীক চিনিবা স্ত্ৰীৰ অসুস্থতাত, স্ত্ৰীক চিনিবা স্বামীৰ দৰিদ্ৰতাত, বন্ধুৰ পৰিচয় বিপদত পাবা, ভাইৰ পৰিচয় পাবা কাজিয়াত, শেষত সন্তানক চিনাৰ উপায় একমাত্ৰ তোমাৰ বৃদ্ধ অৱস্থাত। কিছুমান মানুহে আমাক তেতিয়ালৈকেহে ভাল পায় থাকে যেতিয়ালৈকে তেওঁলোকে আমাক ব্যৱহাৰ কৰি থাকিব পাৰে। এক বৃদ্ধ দম্পতীক সোধা হ'ল, আজিকালি সম্বন্ধবোৰ ইমান সহজে ভাঙি যায়, আপোনালোকে 50 বছৰ একেলগে কেনেদৰে পাৰ কৰিলে? তেওঁলোকে খুব সুন্দৰকৈ উত্তৰ দিলে, আমি সেইটো সময়ৰ হয় যেতিয়া বস্তু ভাঙিলে পুনৰ মেৰামতি কৰি ব্যৱহাৰ কৰা হৈছিল। আজিৰ দৰে ভঙাৰ লগে লগে পেলাই দি পুনৰ নতুন কিনি অনা হোৱা নাছিল। আমাৰ মনটো সৰু ল'ৰাৰ দৰে, ভাবিবলৈ শিকাওক কোনটো ভুল আৰু কোনটো শুদ্ধ। প্ৰতিটো কথাই নুশুনি বিচাৰ কৰিবলৈ শিকাওক, কিন্তু আঘাত পালে সানি দিয়ক মলম। সদায় মৰমবোৰ বুজাবলৈ চেষ্টা কৰক, কিয়নো মনটো খঙাল হয়, সৰ্বনাশ আপোনাৰেই হয়। দেখিবা মনটোৱে আপোনাৰ সকলো কথাই শুনিছে। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰক ভাল পায় সেইবোৰকে পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক। সফলতা কেৱল দুটা কলাৰ ওপৰতে নিৰ্ভৰ কৰে, আৰু সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। হৃদয়ৰ আশে পাশে বেলেগকে কোনো নাই, মা আছে। কল্পনা আৰু বাস্তৱ মিশ্ৰিত নিজকে বিচাৰি পাইছো অন্যতাৰ এক অন্ধকাৰ দেশত। বিশ্বাস এটা সৰু শব্দ, ইয়াক পঢ়িবলৈ 1 ছেকেণ্ডো সময় নালাগে, ভাবিবলৈ 1 মিনিট সময় লাগে, বুজিবলৈ এদিনেই যথেষ্ট, কিন্তু প্ৰমাণ কৰিবলৈ গোটেই জীৱনটো লাগে। প্ৰতিজনৰ বুকুৰ মাজত সৰুকৈ আকাশ আছে, ভালপোৱাৰ আকাশ। মনটোৱে প্ৰতিটো মুহূৰ্তত তাত বিচাৰি ফুৰে জোনাক। কি জানিবা কাৰোবাৰ উপস্থিতিত পূৰ্ণ হয়ে সেই আকাশ, আৰু ক'ব পৰা যায়, মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক। চিগাৰেটৰ প্ৰথমটো টানৰ অন্তৰালত মানুহজনৰ কিছু না কিছু কাৰণ থাকে। চিগাৰেট খোৱা প্ৰতিজন মানুহে মূৰ্খ নহয়। ভালপোৱাত ক্ৰুটি নাছিল, ক্ৰুটি আছিল তোমাৰ বিশ্বাসত। আছো এখন খিৰিকীৰ সন্ধানত, যাৰ ফাকেৰে পাম এচাটি কোমল পোহৰ, যি পোহৰে আঁতৰাব মোৰ জীৱনৰ অন্ধকাৰ। সঁচাই আজব দেই এই অনলাইন পৃথিৱীখন। ইয়াত অচিনাকিজনৰ লগত বন্ধুত্ব আৰু আপোনজনক ব্লক। সময়ত কথা পতা আৰু সময় উলিয়াই কথা পতাৰ মাজত বহুত পাৰ্থক্য আছে। তামাম মিছ কৰি আছো তোমাক। সঁচাই আজব দেই এই অনলাইন পৃথিৱীখন। ইয়াত অচিনাকিজনৰ লগত বন্ধুত্ব আৰু আপোনজনক ব্লক। মই নাজানো মই তোমাক কিমান ভাল পাওঁ। তুমি যদি সঁচাই কাৰোবাক ভাল পোৱা তেন্তে এই প্ৰশ্নৰ উত্তৰ দিব পাৰিবা। নাজানো তোমাৰ ফটোত অন্য কোনোৱে লাভ ৰিয়েক্ট দিলে
মোৰ ইমান কিয় খং উঠে তোমাক কিমান মিছ কৰোঁ কেনেকৈ বুজাম মাজৰাতি হেডফোনৰ তাঁৰডালেকে তুমি বুলি খামুচি ধৰোঁ মৰিলেও মোৰ লাজটোক তুমি চাবলৈ নাহিবা নহ'লে আকৌ এবাৰ প্ৰেমত পৰি যাম